তো গাইজ বন্ধুকৰ পৰা ওলাই গলি আমাৰ দুয়োফালৰ পৰা হেপী হোলি। তো গাইজ এতিয়া মই আহিলোঁ দোকানৰ পৰা ৰাতিপুৱাৰ পৰা আৰু এতিয়া হোলি খেলা মানুহবোৰ আহিব। চ' তাকে চাই লওঁ কোন কোন কেনেকৈ আহে। ৰাস্তা খালী এতিয়া। ফাকুৱা খানিব গৈ আছোঁ আমি ফাকুৱা খেলিলোৱে। ফূৰ্তি ফাকুৱা খেলা ফূৰ্তি চাৰিফালে চা শুনো এটা দে দে ফুট এটা দি দে নালাগে বোলে থাক দে 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 একো নহয় দে অকণমান ইয়াত অঁ দে দি দে দি দে দি দেচোন দি দে দিব দিয়া দি দেচোন তই ফুট এটা দি দে মই নিদিওঁ তই দে ফুট দে গালত ফুট দি দিবি ফুট ফুট বেমাৰ নহয় চোনো গালতে অকণ দি দে মাক গালত অকণ দি দে হেপী হোলি চা চা কেনেকুৱা দিছে চা এইবাৰ চা বিজি আমি এতিয়া ওলাই আহিছোঁ হোলি খেলিব মানে আমাৰ ঘৰতে বহুতে সানি থৈ গ'ল তাৰপিছত এতিয়া উপায় নাপায় মানে ওলাই আহিছোঁ আৰু হোলি খেলিব আজি ভিডিঅ'টো পূৰা ধামাকাদাৰ হ'ব তো চাই থাকিব শেষলৈকে পূৰা ধামাকাদাৰ হ'ব চাব এতিয়া কাক কাক খানো তো ভিডিঅ'টো চাই থাকক হয়নে আমি মানে এতিয়া গৈছোঁ আমাৰ আইতাক ফাকুৱা সানিব আপোনালোকে ভিডিঅ'টো চাই থাকক শেষলৈকে আইতাক কেনেকৈ আমি ফাকুৱা সানিম তো গাইজ ব'লক আমি গৈ আছোঁ এতিয়া হোলি লগাব চবকে তো ভিডিঅ'টো পূৰা শেষলৈকে চাই থাকিব আৰু তো গাইজ এইফালে হোলি লগাব গৈ আছে তো গাইজ আমি আহিছোঁ এতিয়া খুৰীহঁতৰ ঘৰত আৰু খুৰীক ফাকুৱা লগাব আহিছোঁ আৰু ব'লক চাই থাকক লগাই দে চবকে লগাই দে হেপী হোলি চবকে লগাই দে খুৰী একেবাৰে মুখে চুখে লগাই দে এই খুৰীকো লগাই দে পুৰা আহি থাকোঁতে সানি অৱস্থা নোহোৱাকৈ পেলাইছে গোটেই পিঠিয়ে চিঠিয়ে চুলি তুলি শেষ কৰি পেলাইছে এতিয়া আহিছোঁ আইতাহঁতৰ ঘৰত আৰু আইতাই লগাব দিয়ে নে নিদিয়ে এতিয়া তাকে সেউজীয়াটো দে এইটো কালাৰ সেউজীয়া আইতাই দিয়ে নে নিদিয়ে নে গালি পাৰে এতিয়া ঠিক নাই আৰু আইতাক লগাই দে গালত অকণমান দি দে এনে হেপী হোলি হেপী হোলি হেপী হোলি চাওঁ দিয়াচোন no. গাইজ মুখৰ অৱস্থা নোহোৱা হৈ গ'ল একদম কালাৰফুল এইফালে চাওঁ হ'ব তাইক বোলে দেখাব দিয়া নাই আৰু নেদেখাওঁ আৰু তো ওলাব বিচাৰিলে এবাৰমান দেখাম আৰু তো ভিডিঅ'টো পূৰা চাই থাকিব শেষলৈকে অৱস্থা নাইকিয়া মই আছে দে হেপী হোলি ক হেপী হোলি হৈ যাব হেপী হোলি কেমেৰা নিদিয়ে চাওঁ মই অকণমান সানি দিওঁ
হ্যাপি হোলি হ্যাপি হোলি হ্যাপি হোলি চা মুখখন কাহি দিছে অৱস্থা ধুই ল মুখ ধুই ল অৱস্থা নোহোৱা হৈ গৈছে সোমাই গৈছে গোটেই মুখে নাকে সোমাই অৱস্থা নাই মুখখন ধুই দিছোঁ বান্দৰ নিচিনা হৈ গৈছে ইফালে তোৰ মুখখন মই দেখা নাছিলোঁ ইয়ে অৱস্থা নোহোৱা কৰি পেলাইছে গোটেই চুলি চাওক কালাৰ মোৰ মূৰটো দেখাই দেচোন একদম ৰেড ৱেল্ল মুখখন এখন বান্দৰ নিচিনা হৈ আছে গোটেই সানি অৱস্থা নোহোৱা কৰি আমি মানে গৈ আছোঁ এতিয়া ঘৰলৈকে এনেই ওলাই আহিছিলোঁ অলপ ফাকুৱা খেলিম বুলি তাৰপিছত আৰু যাওঁগৈ আৰু দেৰিয়ে হ'ল গৈ আছোঁ ঘৰত গৈ আছোঁ এতিয়া ভাত খোৱা নাই যে ভোক লাগিছে ভাত খাব গৈ আছোঁ ক'ৰপা আহিছ সঁচা কৈছিলি তাৰপিছত এয়া বৰচলাৰ পৰা ফাকুৱা সানিব আহিছে আমাক বজা লাগে ইমান দূৰৰ পৰা আহিছে এয়া এয়া এই দাদাহঁত আহিছে বৰচলাৰ পৰা মানে ওচৰৰে আৰু তাকে সানিব আহিছিলে ফাকুৱা সানি থৈ গৈছে চা মুখখন আকৌ অকণ অঁ এইবাৰ কালাৰটো বেলেগ হৈছে তাকে সানি অৱস্থা নোহোৱা কৰি দিছে এনেও গা ধুমেই আৰু ন গা ধুলে যাবগৈ মিনটো নাই চাগে দে ওলাই যোৱা নাই চা ভিডিঅ' কৰিম তো গাইজ যোৱাকালি ভিডিঅ'টো নবনালোঁ আৰু আবেলি হৈ গ'ল মানে সন্ধিয়া টাইপৰ হৈ গ'ল তো সেইকাৰণে ভিডিঅ' বনোৱা নহ'ল আৰু তো যোৱাকালি আমাৰ হোলী ভিডিঅ'টো যদি অকণমানো ভাল লাগিল তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু আজিৰ বাবে বাই বাই আৰু নেক্সট ভিডিঅ' লগ পাম